মানে এটা আনবক্সিং ভিডিঅ' হ'ব মই ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ দিছোঁ সেইটো আজি আনবক্সিং হ'ব আপোনালোকে নিজে চাব বস্তু কি হয় এইবোৰ দিছে এইবোৰ চাইডত মেইন বস্তু হৈছে চব কেমেৰা মানে ভিডিঅ' কৰিবলৈ লাগে এই চব দেখিছে আৰু লগতে এয়া দিছে ইয়াৰ লগতে টান লগাবলৈ এইবিলাক মই লগাই আছোঁ কৈছে এইফালে দেখিছে লগাই পেলাই হ'ল আৰু এইকাৰণে মই এটা ব্লগিং কৰি দেখুৱাম ৰ'ব চাই দেখক এটা ব্লগিং কৰি দেখুৱাম অ'কে তো এতিয়া বাহিৰলৈ আহিছোঁ আমাৰ কেমেৰামেন আহিছোঁ লুকাই দিছে তো ব'লক এতিয়া বাহিৰলৈ যাওঁ অকণমান আজি অলপ দেৰি আগত আহিছে মই লগালগ এবাৰ খুলি চালোঁ কিন্তু আকৌ এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ মানে আনবক্সিং ভিডিঅ' আৰু এইফালে পুৰা ৰ'দ দি আছে এইফালে চাওক ইয়াৰ পৰা এটা ৰ'ব এইফালে এতিয়া আমি ওপৰলৈ আহি আছোঁ ইয়াত পালোহি আৰু এইফালে দেখিছে যে এইফালে সোমাই মানে এটা নামঘৰ আছে তাত 1 মে দিনাখন ভাওনা হ'ব আৰু এইফালে দেখিছে সিংহমাৰী কৃষ্ণ এইফালে এখন বেনাৰ লগাই থৈছে মানে এইফালে 1 মে ভাওনা হ'ব 1 মে'ত হ'ব মানে ভাওনা আমাৰ কেমেৰামেন সেয়া এইফালে এবাৰ দেখুৱাই দে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে কৈ দে আৰচিছ ব্লগটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল মানে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব তো বলক এটা আৰু ওপৰলৈ যাওঁ কিবা তাৰমানে ভালেই লাগিছে এইফালে পুৰা একদম স্মুথ তো ইয়াৰ পৰা এটা 360 বাৰ চাই লওঁ আৰু এইফালে দেখিছে পাণ এইফালে তাজা পাণ পুৰা একদম ঘৰৰ পাণ আৰু এতিয়া পিছফালে গৈ আছে এইয়া চক তো ৰ'ব আমাৰ পুখুৰীটো দেখুৱাই দিছোঁ তো দেখিছে এইটো আমাৰ পুখুৰী পানীটো কমি আছে এতিয়া এইফালে চক
কেমেৰামেন আৰু দেখুৱাবলৈ একো নাই এতিয়া আমি তললৈ গৈ আছোঁ ব'লক একো নাই কাৰণে এনেই শ্বৰ্ট বুকে লৈ আছোঁ আৰু মই সেইফালে আমি এতিয়া দৰ্জাখন মাৰিম এটা ব'লক মোৰ লগত তললৈ এইবাৰ লিখিছে আমি পাই গ'লোঁ এতিয়া প্ৰথম এইফালেও একে 360 বাৰ চাই লওক তো এটা ব'লক তললৈ যাওঁ আমি তো ইমানতে সামৰিছোঁ আৰু এটা চিনেমেটিক শ্বট দেখুৱাই লওঁ চাইকেলখনত চাই লওক তাৰপিছত ভিডিঅ'টো সামৰিম সেইফালে আমি পাই গ'লোঁ এতিয়া দিছে ৰাস্তা এইফালে চাওক ষ্টাৰ্ট মাৰিবলৈ ষ্টাৰ্ট তাক চকত দাঙি দেখুৱাই দে এইফালে সেয়া আৰু মাতটো ভালকৈ নোলাব পাৰে মানে গাড়ী পূৰা চলি আছে চাওক ওকে তো আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব যদি ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবাৰ প্লিজ সোনকালে 50টা কৰি দিয়া হয় কৈ দে তেতিয়া পাৰ্টিটো হ'ব কেক চেক কাটিম 500K হ'ব নহয় তেতিয়া হয় মোৰ 5 মিলিয়ন হ'ব 5 মিলিয়ন হ'বলৈ গৈ আছে তো ছাবস্ক্ৰাইবাৰ বঢ়াই দিব 50 পুৰা তেতিয়া আপোনালোকেও পাৰ্টিটো খাব পাৰিব এনজয় কৰিব পাৰিব আমাৰ ঘৰলৈ আহিব আপোনালোকে তো আজিলৈ মানে টিল দেন টাটা বাই বাই